নমস্কাৰ সকলোকে এক্টিভ ষ্টাডি আসামৰ আন এক গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি এই ভিডিঅ'টোত অসম জাতীয় বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ প্ৰথম অধ্যায়ত থকা ত্ৰয়োদশ শতিকাৰ পৰা ষোড়শ শতিকালৈ অসমৰ আহোমৰ শাসন নামৰ পাঠটোৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰ আলোচনা কৰা হ'ব। সেই ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব বুলি আশা ৰাখিলোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মূল ভিডিঅ'লৈ যোৱাৰ আগতে তোমালোকলৈ এটা আহ্বান, চেনেলটো নতুনকৈ আহিলে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ভিডিঅ'বোৰ কিবা জানিবলগীয়া থাকিলে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে অনুশীলনীৰ 1 নম্বৰত কি দিছে? সম্পূৰ্ণ বাক্যত উত্তৰ দিয়া। ক নম্বৰ কি আছে? আহোমসকলে কোন পথেদি অসমত প্ৰৱেশ কৰিছিল? উত্তৰ: আহোমসকলে অসমৰ উত্তৰ পূব সীমান্তৰ পাটকাই পৰ্বতৰ পাংচু গিৰিপথ পাৰ হৈ অসমত প্ৰৱেশ কৰিছিল। দ্বিতীয় প্ৰশ্ন: কোন কোন দেশক টাই জাতিৰ মানুহৰ প্ৰধান বসতিস্থল বোলা হয়? উত্তৰ: বৰ্তমানৰ ম্যানমাৰ, চীন আদি দেশক টাই জাতিৰ মানুহৰ প্ৰধান বসতিস্থল বোলা হয়। পৰৱৰ্তী প্ৰশ্ন: ম্যানমাৰৰ কোনখন ঠাইৰ পৰা চুকাফাই অসম অভিমুখে যাত্ৰা আৰম্ভ কৰিছিল? উত্তৰ: ম্যানমাৰৰ মাউলুং নামৰ ঠাইৰ পৰা অসম অভিমুখে যাত্ৰা আৰম্ভ কৰিছিল। পৰৱৰ্তী প্ৰশ্ন: কিমান খ্ৰীষ্টাব্দত চুকাফাই চৰাইদেউ ৰাজধানী স্থাপন কৰি আহোম ৰাজত্ব পাতনি মেলিছিল? ইয়াৰ উত্তৰ: 1253 খ্ৰীষ্টাব্দত চুকাফাই চৰাইদেউ ৰাজধানী স্থাপন কৰি আহোম ৰাজত্বৰ পাতনি মেলিছিল। তাৰ পিছৰ প্ৰশ্ন: চুকাফাই অসমত ৰাজ্য স্থাপন কৰাৰ সময়ত মৰাণ আৰু বৰাহী ৰাজ্যৰ ৰজা দুজনৰ নাম লিখা। উত্তৰ: চুকাফাই অসম ৰাজ্য স্থাপন কৰাৰ সময়ত মৰাণ ৰজা আছিল বৰদৌচা আৰু বৰাহী ৰাজ্যৰ ৰজা আছিল থাকুমথা। নেক্সট কুৱেশ্যন: শাসন কাৰ্যত সহায় কৰিবলৈ চুকাফাই কি মন্ত্ৰী পদৰ সৃষ্টি কৰিছিল? উত্তৰ: চুকাফাই চৰাইদেউত ৰাজধানী স্থাপন কৰি ৰাজ্য শাসনৰ সুবিধাৰ বাবে বৰগোহাঁই আৰু বুঢ়াগোহাঁই নামৰ দুজন ডাঙৰীয়াৰ পদবী সৃষ্টি কৰিছিল। নেক্সট কুৱেশ্যন: কিমান খ্ৰীষ্টাব্দৰ পৰা কিমান খ্ৰীষ্টাব্দলৈকে প্ৰথমবাৰৰ বাবে ৰজা নোহোৱাকৈ আহোম ৰাজ্যৰ শাসন চলিছিল? ইয়াৰ উত্তৰ: 1364 খ্ৰীষ্টাব্দৰ পৰা 1369 খ্ৰীষ্টাব্দলৈ ৰাজপাটত কোনো ৰজা নাছিল। নেক্সট কুৱেশ্যন: কিমান খ্ৰীষ্টাব্দত চুডাংফাই ৰাজপাটত আৰোহণ কৰিছিল? উত্তৰ: 1397 খ্ৰীষ্টাব্দত চুডাংফাই ৰাজপাটত আৰোহণ কৰিছিল। নেক্সট কুৱেশ্যন আছে: চুহুংমুঙক কিয় দিহিঙীয়া ৰজা নামেৰেও জনা গৈছিল? উত্তৰ: 1497 খ্ৰীষ্টাব্দত চুহুংমুঙে আড়ম্বৰপূৰ্ণভাৱে সিংহাসনত আৰোহণ কৰিয়ে দিহিং নৈৰ পাৰৰ বকতা নামে ঠাইলৈ ৰাজধানী স্থানান্তৰ কৰিছিল বাবে এওঁক দিহিঙীয়া ৰজা নামেৰে জনা গৈছিল। পৰৱৰ্তী কুৱেশ্যন: কোনজন আহোম ৰজাৰ ৰাজত্বকালত মুছলমানে প্ৰথমবাৰৰ বাবে অসম আক্ৰমণ কৰে? উত্তৰ: চুহুংমুঙৰ ৰাজত্বকালত 1527 খ্ৰীষ্টাব্দত মুছলমানে প্ৰথমবাৰৰ বাবে অসম আক্ৰমণ কৰিছিল। পিছৰটো কুৱেশ্যন: ৰাজ্য শাসনৰ সুবিধাৰ বাবে চুহুংমুঙে কি স্থানীয় শাসনকৰ্তাৰ পদবী সৃষ্টি কৰিছিল? উত্তৰ: 1513 খ্ৰীষ্টাব্দৰ পৰা 1523 খ্ৰীষ্টাব্দলৈকে আহোম আৰু চুতীয়াৰ মাজত দীৰ্ঘদিন ধৰি সংঘৰ্ষ চলিছিল। অৱশেষত আহোম শক্তি যুদ্ধত জয়লাভ কৰিবলৈ সক্ষম হৈছিল। যুদ্ধত জয়লাভ কৰি
আহোমৰ ৰজা চুহুংমুঙে সেই অঞ্চলৰ শাসন কাৰ্যৰ চোৱা চিতা কৰিবলৈ শদিয়া খোৱা গোহাঁয়ে নামেৰে এটা পদবী সৃষ্টি কৰে। মুঠ এইকেইটা পদবী সৃষ্টি কৰিছিল। ইয়াৰ উপৰিও আহোমে নতুনকৈ দখল কৰা কছাৰী ৰাজ্যৰ অংশটোৰ শাসন কাৰ্যৰ বাবে ৰজা চুহুংমুঙে মৰঙী খোৱা গোহাঁই নামৰ এটা পদবী সৃষ্টি কৰিছিল। আকৌ ৰাজ্য শাসনৰ সুবিধাৰ বাবে বৰপাত্ৰ গোহাঁই নামৰ এটা পদবী সৃষ্টি কৰিছিল। তিনি নম্বৰ কুৱেশ্যন, চুহুংমুঙে সৃষ্টি কৰা কোৰ ফৈদকেইটাৰ নাম উল্লেখ কৰা। তেওঁ কিয় এই ফৈদকেইটাৰ সৃষ্টি কৰিছিল? উত্তৰ, চুহুংমুঙে সৃষ্টি কৰা কোৰ ফৈদকেইটাৰ নাম হৈছে দিহিঙীয়া, চাৰিঙীয়া, টিপমীয়া আৰু তুংখুঙীয়া ফৈদ। চুহুংমুঙে দিহিং, চাৰিং, টিপাম আৰু তুংখুং নামৰ ঠাইকেইখনত চাৰিখন ৰাজ্য পাতিছিল। এই সৰু সৰু ৰাজ্যকেইখনৰ শাসনভাৰ তেওঁৰ চাৰিজন পুতেকৰ হাতত দিছিল। তেতিয়াৰে পৰা চুহুংমুঙে এই চাৰিখন ঠাইৰ নামেৰে চাৰিটা কোৰ ফৈদৰ সৃষ্টি কৰিছিল। 4 নম্বৰ প্ৰশ্ন, চুকাফাৰ শাসন ব্যৱস্থা সম্পৰ্কে এটি চমু বিৱৰণ দিয়া। উত্তৰ, অসমৰ ইতিহাসত আহোমৰ গুৰুত্ব আৰু অৱদান অতুলনীয়। পুৰণি অসমৰ সৌমাৰ পীঠত আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক ৰজাজনেই হ'ল চুকাফা। 1253 খ্ৰীষ্টাব্দত চুকাফাই চৰাইদেউত ৰাজধানী স্থাপন কৰি আহোম ৰাজ্যৰ শাসন আৰম্ভ কৰে। ৰাজ্য শাসন কৰিবলৈ লোৱাৰ আগতে চুকাফাই পাটকাই পৰ্বতৰ দাঁতিকাষৰীয়া অঞ্চলত বাস কৰা নগাসকলৰ সৈতে যুদ্ধ বিগ্ৰহ কৰিবলগীয়া হৈছিল। নগাসকলক চুকাফাই অতি নিষ্ঠুৰভাৱে দমন কৰিছিল। তাৰ বিপৰীতে চৰাইদেউ অঞ্চলৰ আশে পাশে থকা মৰাণ, বৰাহী আদি জাতিসমূহৰ প্ৰতি চুকাফাই আৰম্ভণিৰে পৰা বন্ধুত্বপূৰ্ণ মনোভাৱ গ্ৰহণ কৰিছিল। কাৰণ চুকাফাই বুজিছিল যে নতুন ঠাইত নতুন ৰাজ্য স্থাপন কৰি ওচৰ চুবুৰীয়া ৰাজ্য আৰু জাতিগোষ্ঠীৰ লগত সদ্ভাৱ বজাই ৰাখিব পাৰিলেহে ভালদৰে নিজৰ ৰাজ্য শাসন কৰাটো সম্ভৱ হ'ব। আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা চুকাফা এজন সাহসী, জ্ঞানী আৰু দূৰদৰ্শী ব্যক্তি আছিল। চৰাইদেউত ৰাজধানী স্থাপন কৰি ৰাজ্য শাসনৰ সুবিধাৰ বাবে চুকাফাই বৰগোহাঁই আৰু বুঢ়াগোহাঁই নামত দুজন ডাঙৰীয়া পদবীৰ সৃষ্টি কৰিছিল। এই দুয়ো পদবীৰ সন্মান আৰু ক্ষমতা ৰজাৰ পিছতে আছিল। প্ৰথম অৱস্থাত আহোম ৰাজ্যখন সৰু আছিল। সেই যুদ্ধ বিগ্ৰহ, ওচৰ চুবুৰীয়াৰ জাতি ৰাজ্যসমূহৰ সৈতে সম্পৰ্ক স্থাপন কৰা আদি কথাবোৰ চুকাফাই নিজেই পৰিচালনা কৰিছিল। ৰাজ্য শাসনৰ ক্ষেত্ৰত চুকাফাই কঠোৰ আৰু দয়াশীল এই দুই ধৰণৰ নীতি মানি চলিছিল। দোষীক কঠোৰ শাস্তি প্ৰদান কৰিছিল, আনহাতে বশ্যতা স্বীকাৰ কৰা আন জাতিৰ মানুহৰ প্ৰতি চুকাফাৰ মনোভাৱ উদাৰ আছিল। বিশেষকৈ মৰাণ, বৰাহী আদি জাতিৰ প্ৰতি চুকাফাই উদাৰ মনোভাৱ দেখুওৱাৰ লগতে তেওঁলোকৰ সৈতে বৈবাহিক সম্পৰ্ক স্থাপন কৰিছিল। অযথা যুদ্ধ বিগ্ৰহ কৰি নিজৰ শক্তি সামৰ্থ্য ক্ষয় কৰিব নিবিচাৰিছিল। চুকাফাই প্ৰতিষ্ঠা কৰা আহোম শাসনে অসমৰ ইতিহাসত নতুন যুগৰ সূচনা কৰে। এই সকলোবোৰ কথাৰ পৰাই অনুমান কৰি ক'ব পাৰি যে শাসক হিচাপে চুকাফাৰ দক্ষতা সঁচাকৈ অতুলনীয়। নেক্সট কুৱেশ্যন আছে, চুকাফাৰ ৰাজত্বকালৰ গুৰুত্ব সম্পৰ্কে চমুকৈ আলোচনা কৰা। অসমৰ ইতিহাসত আহোমৰ গুৰুত্ব আৰু অৱদান অতুলনীয়। পুৰণি অসমৰ সৌমাৰ পীঠত আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক ৰজাজনেই হ'ল চুকাফা। 1253 খ্ৰীষ্টাব্দত চুকাফাই চৰাইদেউত ৰাজধানী স্থাপন কৰি আহোম ৰাজ্যৰ শাসন আৰম্ভ কৰে। আহোম ৰাজবংশই প্ৰায় 600 বছৰ ধৰি অসমত ৰাজ্য শাসন কৰিছিল। আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা চুকাফা এজন সাহসী, জ্ঞানী আৰু দূৰদৰ্শী ব্যক্তি আছিল। চুকাফাই প্ৰতিষ্ঠা কৰা আহোম শাসনে অসমৰ ইতিহাসত নতুন যুগৰ সূচনা কৰে। সময়ৰ অগ্ৰগতিৰ লগে লগে
আহোম ৰাজ্যৰ সীমা আৰু ক্ষমতা বৃদ্ধি পাবলৈ ধৰে। আহোমৰ সাহস বীৰত্বৰ ওচৰত অসমৰ থলুৱা জাতি জনজাতিসকলে পৰাজয় স্বীকাৰ কৰিছিল। চুকাফাৰ নেতৃত্বত আহোম ৰাজ্যত যি সুদৃঢ় ভেটি স্থাপন হৈছিল তাকে আহোমৰ সফল আৰু দীৰ্ঘদিনীয়া ৰাজত্বৰ এক অন্যতম কাৰণ বুলি ক'ব পাৰি। চুকাফাই অসমত পোনপ্ৰথমে বুৰঞ্জী লিখাৰ নিয়ম প্ৰৱৰ্তন কৰিছিল। এই বুৰঞ্জীসমূহ লিখিবৰ কাৰণে তেওঁ এক শ্ৰেণীৰ গুণী জ্ঞানী লোকক বিশেষভাৱে নিযুক্তি কৰিছিল। এই বুৰঞ্জীসমূহত চুকাফাৰ বুৰঞ্জীৰ ৰচনাৰ প্ৰতি থকা আগ্ৰহ, সময়ৰ প্ৰতি থকা সচেতনতা আৰু প্ৰজাৰ প্ৰতি থকা দায়িত্ববোধ আদিৰ প্ৰমাণ পোৱা যায়। 1268 খ্ৰীষ্টাব্দত চুকাফাৰ মৃত্যু হয়। চমুকৈ লিখিব দিছে তেওঁ খামতি 1380 খ্ৰীষ্টাব্দৰ পৰা 1339 খ্ৰীষ্টাব্দলৈকে আছিল। চুকাফাৰ মৃত্যুৰ পিছত 1376 খ্ৰীষ্টাব্দৰ পৰা 1380 খ্ৰীষ্টাব্দলৈকে উপযুক্ত ৰজাৰ অভাৱত বৰগোহাঁই আৰু বুঢ়াগোহাঁয়ে ৰাজ্যৰ শাসন পৰিচালনা কৰিছিল। 1380 খ্ৰীষ্টাব্দত পূৰ্বৰ ৰজা চুকাফাৰ পুত্ৰ তেওখামতি আহোমৰ ৰজা হয়। তেওখামতিৰ দুগৰাকী ৰাণী আছিল। ডাঙৰগৰাকী ৰাণী উচ্চাকাংক্ষী আৰু ঈৰ্ষাপৰায়ণা আছিল। সেই ৰজাৰ অনুপস্থিতিৰ সুযোগ লৈ ডাঙৰ ৰাণীয়ে ৰাজক্ষমতাৰ অপব্যৱহাৰো কৰিছিল। কথিত আছে যে ঈৰ্ষাপৰায়ণ হৈ তেওঁ সৰুগৰাকী ৰাণীক গৰ্ভৱতী অৱস্থাত ৰাজ্যৰ পৰা খেদি পঠাইছিল। ৰজাই ডাঙৰ ৰাণীৰ এনে কাৰ্যৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত অসন্তুষ্ট হৈ তেওখামতি আৰু ডাঙৰগৰাকী ৰাণী ডাঙৰীয়াসকলে ষড়যন্ত্ৰ কৰি হত্যা কৰে। তেওখামতিৰ পিছত 1389 খ্ৰীষ্টাব্দৰ পৰা 1397 খ্ৰীষ্টাব্দলৈকে আহোম ৰাজপাটত কোনো ৰজা অধিষ্ঠিত হোৱা নাছিল। বৰগোহাঁই বুঢ়াগোহাঁইকে আদি কৰি ৰাজবিষয়াসকলে ৰজা পাতিবলৈ উপযুক্ত কোঁৱৰ সন্ধান কৰি থাকোঁতে ডাঙৰগৰাকী ৰাণীয়ে গৰ্ভৱতী অৱস্থাত ৰাজ্যৰ পৰা নিৰ্বাসন দিয়া সৰু ৰাণীগৰাকীৰ পুত্ৰ চুডাংফাক লগ পালে। তেওঁৰ পৰিচয় জানি বুজি লৈ ডাঙৰীয়াসকলে ৰাজধানীলৈ লৈ আহে আৰু নীতি নিয়ম পালন কৰি ৰাজপাটত বহুৱায়। এতিয়া আছে চুডাংফা। চুডাংফা শাসনকাল চলিছিল 1397 খ্ৰীষ্টাব্দৰ পৰা 1407 খ্ৰীষ্টাব্দলৈকে। ব্ৰাহ্মণ পৰিয়ালৰ লালন পালনৰ মাজত ডাঙৰ দীঘল হোৱা কোঁৱৰজনী হ'ল চুডাংফা ওৰফে বামুণী কোঁৱৰ। 1397 খ্ৰীষ্টাব্দত চুডাংফা আহোমৰ ৰজা হয়। চুডাংফাই শিৱসাগৰৰ ওচৰত দিহিং নৈৰ পাৰৰ পৰা চৰবুৱা নামে ঠাইত নতুন ৰাজধানী স্থাপন কৰে। চুডাংফাৰ ৰাজত্বকালত প্ৰথমবাৰৰ বাবে আহোমসকলৰ মাজত হিন্দু ব্ৰাহ্মণ্য ধৰ্মৰ প্ৰভাৱ পৰে। কাৰণ বাল্যকালত ব্ৰাহ্মণ পৰিয়ালত ডাঙৰ দীঘল হোৱা চুডাংফাই তেওঁৰ আশ্ৰয়দাতা তলনীয়া ব্ৰাহ্মণ পিতৃ আৰু পৰিয়ালবোৰক ৰজাঘৰীয়াৰ বিষয়ভাৱ দিছিল। এনেকৈ আহোম ৰাজচৰাত হিন্দু ধৰ্মৰ নীতি নিয়ম, উৎসৱ পাৰ্বণ আদি প্ৰচলন হয়। চুডাংফাৰ ৰাজত্বকালত তিপাম অঞ্চলৰ লোকসকলে তেওঁৰ ৰাজত্বৰ বিৰোধিতা কৰিছিল যদিও চুডাংফাই যুদ্ধ আৰু ৰাজনৈতিক কৌশলেৰে তিপমিয়াৰ বিদ্ৰোহ দমন কৰিবলৈ সক্ষম হৈছিল। আকৌ কমতা ৰাজ্যৰ ৰজাইও সন্ধি কৰি চুডাংফাৰ কৰ্তৃত্ব স্বীকাৰ কৰিবলৈ বাধ্য হৈছিল। এইজন ৰজাৰ ৰাজত্বকালত আহোম ৰাজ্যৰ শক্তি ভালেখিনি বৃদ্ধি পাইছিল। চুকাফাৰ পিছত চুডাংফাকেই আহোমৰ শক্তিশালী আৰু গুৰুত্বপূৰ্ণ ৰজা বুলি ক'ব পাৰি। আহোমৰ মাজত হিন্দু ব্ৰাহ্মণ্য ধৰ্মৰ প্ৰভাৱ, তিপমীয়া ফৈদৰ বশ্যতা স্বীকাৰ, কমতা ৰাজ্যৰ আহোমৰ মাজত হিন্দু ব্ৰাহ্মণ্য ধৰ্মৰ প্ৰভাৱ, তিপমীয়া ফৈদৰ বশ্যতা স্বীকাৰ, কমতা ৰাজ্যৰ ওপৰত কৰ্তৃত্ব স্থাপন, আইদনীয়া আৰু খামজঙীয়া নগাৰ পৰাজয় আদি চুডাংফাৰ ৰাজত্বকালৰ উল্লেখযোগ্য ঘটনা। 1407 খ্ৰীষ্টাব্দত চুডাংফাৰ মৃত্যু হয়। এতিয়া 7 নম্বৰ চুহুংমুঙৰ ৰাজত্বকালত মুছলমানৰ অসম আক্ৰমণৰ বিষয়ে এটি বিৱৰণ লিখা। উত্তৰ: ক্ষমতা
ৰাজ্য বিস্তাৰ, যুদ্ধ বিগ্ৰহ, শাসন প্ৰণালী ইত্যাদি দিশৰ পৰা চুহুংমুঙৰ ৰাজত্বকালৰ ঐতিহাসিক গুৰুত্ব অতি উল্লেখযোগ্য। 1497 খ্ৰীষ্টাব্দত আহোম ৰজা চুহুংমুঙে আড়ম্বৰপূৰ্ণভাৱে সিংহাসনত আৰোহণ কৰে। ওচৰ চুবুৰীয়া ৰাজ্য আৰু জাতিসমূহৰ লগত যুদ্ধ বিগ্ৰহত ব্যস্ত হৈ থকাৰ সময়তে চুহুংমুঙে এক শক্তিশালী শত্ৰুপক্ষৰ আক্ৰমণৰ মোকাবিলা কৰিবলগীয়া হৈছিল। আহোমৰ ৰজা চুহুংমুঙৰ সমসাময়িক বংগদেশৰ মুছলমান শাসকসকল আছিল আলাউদ্দিন হুছেইন শ্বাহ আৰু তেওঁৰ উত্তৰাধিকাৰীসকল। আলাউদ্দিনৰ পুত্ৰ নছৰত শ্বাহ ৰাজত্বকালতে বৰউজিৰ নামৰ এজন সেনাপতিৰ নেতৃত্বত 1527 খ্ৰীষ্টাব্দত মুছলমানসকলে আহোম ৰাজ্য আক্ৰমণ কৰে। আহোম ৰাজবংশৰ ৰাজত্বকালত সেয়ে আছিল মুছলমানসকলৰ প্ৰথম অসম আক্ৰমণ। মুছলমান সৈন্যৰ এই আক্ৰমণক আহোম সৈন্যই অতি বীৰত্বৰে প্ৰতিহত কৰিছিল যদিও কিছুদিন পিছত বিত মালিক নামৰ এজন সেনাপতিৰ নেতৃত্বত মুছলমানে পুনৰ আহোম ৰাজ্য আক্ৰমণ কৰে। শেষত দুয়ো পক্ষৰ মাজত যুদ্ধ হয়। যুদ্ধত বিত মালিকৰ মৃত্যু হয় আৰু আহোমে জয়লাভ কৰে। 1532 খ্ৰীষ্টাব্দত তুৰ্বক নামৰ বংগদেশৰ সেনাপতি এজনৰ নেতৃত্বত মুছলমানে পুনৰ আহোম ৰাজ্য আক্ৰমণ কৰে। তুৰ্বকৰ সৈন্যবাহিনীটো বন্দুক বৰ্তকেৰে সুসজ্জিত আছিল আৰু তেওঁলোকে প্ৰথমে শিঙৰি নামৰ ঠাইত চাউনি পাতিছিল। শিঙৰি, ঘিৰাদাৰী, দুইমণিশিলা, ভৰলী নদীৰ পাৰৰ অঞ্চল আদি ঠাইত দুই পক্ষৰ মাজত দীৰ্ঘদিন ধৰি যুদ্ধ লাগিছিল যদিও অৱশেষত আহোম পক্ষই মুছলমান পক্ষক সম্পূৰ্ণৰূপে পৰাস্ত কৰি তুৰ্বকক বন্দী কৰি প্ৰাণদণ্ড দিয়ে আৰু লগে লগে সমগ্ৰ ভাৰততে আহোম ৰজা আৰু ৰাজ্যৰ গৌৰৱ বৃদ্ধি পায়। মুছলমানক পৰাস্ত কৰাৰ পিছত চুহুংমুঙে নগা, কছাৰী, কোচ, মণিপুৰ ৰাজ্যৰ বিপক্ষেও নিজৰ শ্ৰেষ্ঠত্ব প্ৰমাণ কৰিবলৈ সক্ষম হৈছিল। এইদৰে চুকাফাই প্ৰতিষ্ঠা কৰা আহোম ৰাজ্যই চুহুংমুঙৰ ৰাজত্বকালত এখন ডাঙৰ আৰু শক্তিশালী ৰাজ্য হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল। এইবাৰ আছে অতিৰিক্ত প্ৰশ্ন উত্তৰ কেইটামান। আহোমসকলে কোন জাতিৰ মানুহ? আহোমসকল টাই জাতিৰ মানুহ। আহোমসকল কোনটো প্ৰজাতিৰ অন্তৰ্গত? আহোমসকল মংগোলীয় মানৱ প্ৰজাতিৰ অন্তৰ্গত। অসম শব্দৰ অৰ্থ কি? অসম শব্দৰ অৰ্থ হৈছে যাৰ সমান কোনো নাই। পুৰণি অসমৰ সমূহৰ ভিতৰত আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক ৰজাজন কোন? উত্তৰ: পুৰণি অসমৰ সমূহৰ ভিতৰত আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক ৰজাজনৰ নাম চুকাফা। চুকাফাই কোন ঠাইত আহোম ৰাজ্যৰ ৰাজধানী স্থাপন কৰিছিল? চুকাফাই চৰাইদেউত আহোম ৰাজ্যৰ ৰাজধানী স্থাপন কৰিছিল। নেক্সট কুৱেশ্যন: আহোম ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? উত্তৰ: আহোম ৰাজ্য চুকাফাই প্ৰতিষ্ঠা কৰিছিল। চুকাফা কেনে প্ৰকৃতিৰ লোক আছিল? চুকাফা এজন সাহসী, জ্ঞানী আৰু দূৰদৰ্শী প্ৰকৃতিৰ ব্যক্তি আছিল। আহোম ৰাজবংশই কিমান বছৰ অসমত শাসন কৰিছিল? আহোম ৰাজবংশই প্ৰায় 600 বছৰ ধৰি অসমত শাসন কৰিছিল। অসমত বুৰঞ্জী লিখাৰ প্ৰথম নিয়ম কোনে প্ৰৱৰ্তন কৰিছিল? উত্তৰ: অসমত বুৰঞ্জী লিখাৰ প্ৰথম নিয়ম চুকাফাই প্ৰৱৰ্তন কৰিছিল। কোনজন আহোম ৰাজত্বকালত অসমীয়া ভাষাত বুৰঞ্জী লিখাৰ নিয়ম আৰম্ভ হয়? উত্তৰ: আহোম ৰজা চুহুংমুঙৰ ৰাজত্বকালতে অসমীয়া ভাষাত বুৰঞ্জী লিখাৰ নিয়ম আৰম্ভ হয়। কিমান খ্ৰীষ্টাব্দত চুকাফাৰ মৃত্যু হয়? উত্তৰ: 1265 খ্ৰীষ্টাব্দত চুকাফাৰ মৃত্যু হয়। চুকাফাৰ মৃত্যুৰ পিছত ৰাজ্যৰ শাসনভাৰ কোনে গ্ৰহণ কৰে? চুকাফাৰ পুত্ৰ চুতেওফাই শাসনভাৰ গ্ৰহণ কৰে। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিল আজিৰ এই পাঠভিত্তিক প্ৰশ্নৰ লগতে অতিৰিক্ত প্ৰশ্ন উত্তৰসমূহ আলোচনা। আশা কৰিছোঁ ভিডিঅ'টোৰ জৰিয়তে তোমালোকে নিশ্চয়কৈ উপকৃত হ'ব পাৰিবা। ভিডিঅ'টো যদি তোমালোকে ভাল পাইছা, লাইক এটা কৰিবা। চেনেলটো নতুনকৈ আহিলে ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। ধন্যবাদ। জয় অসম।